হে নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি আমি বৰ্তমান প্ৰিয়ম আৰু মই এতিয়া আপোনালোকৰ এটি ব্লগ বনাবলৈ যাম আৰু ব্লগটো হৈছে আজি টিহুলৈ যাম। ফাৰ্ষ্ট টাইম আমি টিহু যাম আজি, বহুত দিনৰ মূৰত তাৰমানে আজি সময় পাইছোঁ আৰু লাহে লাহে কৰোণা ভাইৰাছৰ আক্ৰমণটো কমি আহিছে আৰু লগতে মই এতিয়া টিহু যাম, বাইক চলাম, ময়ে চলাম আৰু ই অলপমান ভিডিঅ'টো বনাব। গতিকে বলক আমি এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বৰ্তমান মই টিহুত আছোঁ আৰু মোৰ পেহীৰ ল'ৰা দুজনে দুখন ফাৰ্ম খুলিছে। এইখন দেখুৱাই দিছোঁ, এইখন আছে ব্ৰইলাৰৰ ফাৰ্ম আৰু লগতে এইখন আছে গাহৰি ফাৰ্ম। এই চাইডে আছে গাহৰি ফাৰ্মখন আৰু লগতে মোৰ লগত আছে উৎপল, ই মোৰ লগত একেলগে পঢ়া হ'ব। আৰু লগতে ব্ৰইলাৰৰ ফাৰ্মখনত মই এতিয়া ভিতৰত যাম, কিমান ব্ৰইলাৰ আছে, কিমান উৎপাদন কৰে আৰু কিমান ক'ত বস্তুবিলাক দিয়ে, প্ৰডাক্টবিলাক তেওঁলোকে গোটেইখিনি কৈ দিব, উৎপলে গোটেইখিনি কৈ দিব। আৰু যোৱাৰ আগতে মই ইয়াত ভৰিখন ধুই দিছোঁ ফাৰ্ষ্ট অলপমান, এইখিনি মই ধুলোঁ আৰু এতিয়া মই ভিতৰত যাম আৰু বৰ্তমান মোৰ কেমেৰাটো প্ৰিয়মে লৈছে আৰু দেখুৱাই দিম, গোটেইখিনি বস্তু দেখুৱাই দিম। আৰু এতিয়া ব্ৰইলাৰৰ ফাৰ্মৰ ভিতৰত সোমাইছোঁ মই আৰু উৎপলক মই চিনাকি কৰি দিছোঁ। উৎপল আছে ইয়াত, ব্ৰইলাৰৰ ফাৰ্মখন আছে ইয়াত। বৰ্তমান ব্ৰইলাৰ কিমানমান আছে? 2000 ব্ৰইলাৰ আছে। আৰু ব্ৰইলাৰ কিমানমান ৰাখিছা ইয়াত? 2000 ৰাখিছা। আৰু লগতে ব্ৰইলাৰ ক'ত চালান দিছা? ব্ৰইলাৰটো আমাৰ কোম্পানী লৈ যায়। আৰু তোমালোকৰ ইয়াত মাহিলী ধৰা বছৰটোত ইনকাম কেনেকুৱা আহে? এতিয়া কষ্টিঙৰ ওপৰত হ'ব, কষ্টিঙৰ ওপৰত মানে কি কিমান ৰিজাল্ট কিমানত পৰে তাৰে মানে পইচাটো। যদি কোনোবাই ব্ৰইলাৰ লাগে, কণ্টেক্ট নাম্বাৰটো মই উৎপলৰ মোৰ ডেছক্ৰিপশ্যনত দি দিম ইউটিউবৰ চেনেলত। আৰু কোম্পানীৰ লগত আলোচনা কৰি দিম। আলোচনা এনেই বিক্ৰী কৰিব নাই, কোম্পানীয়ে লৈ যায়। কোম্পানী লৈ যায় বুলি ক'লে উৎপলে। আৰু মই ব্ৰইলাৰখিনি গোটেইখিনি দেখুৱাই দিম, ব্ৰইলাৰ কিমান আছে। আৰু উৎপলে এইখিনি কৰিছে আৰু এখন গাহৰি ফাৰ্মো কৰিছে। মোৰ ব্ৰইলাৰ ফাৰ্মখন ফাৰ্ষ্ট প্ৰিয়মে দেখুৱাই দিব। ব্ৰইলাৰ মৰি আছে। টোটেল 2000 ব্ৰইলাৰ আছে। এই গোটেইবোৰ ব্ৰইলাৰৰ চানা পোৱালিবিলাক আছে ইয়াত। পোৱালিবোৰ কিমান দিনত ডাঙৰ হয়? 45 দিনত কোম্পানী লৈ যায়। 45 দিনত ব্ৰইলাৰৰ পোৱালিবোৰ লৈ যায়। আৰু মই গাহৰিখনলৈ দেখুৱাই দিম। আৰু তেওঁলোকে নিজৰ মাটিতে কৰিছে।
আৰু পিছফালে খেতিও কৰিছে আৰু লগতে তেওঁলোকৰ ইয়াত কলগছৰ খেতিও আছে। এই ব্ৰইলাৰৰ ফাৰ্মৰ কাষেৰে গোটেইখিনি কলগছৰ খেতি আছে ইয়াত। এই হাডি কল, এই মনৰ কল, অঁ, ইয়াত কল 2 প্ৰকাৰৰ কল আছে। এনেকৈ বহুত আছে কল, বহুত 3-4 প্ৰকাৰৰ আছে। ঠিক আছে, 3-4 প্ৰকাৰৰ কল আছে। আৰু আঠিয়া কল লগতে আছে, কিবা কল আছে। কলটো তোমালোকে বেচানে? কলটো বিক্ৰী কৰোঁ, বিক্ৰী কৰা, কলটো বিক্ৰী কৰে তেওঁলোকে। মানুহে লৈ যায়। অঁ, ঠিক আছে, মই এতিয়া আপোনালোকক দেখুৱাই দিম যে ব্ৰইলাৰ ফাৰ্মখন দেখুৱালোঁ আৰু লগতে এতিয়া মই গাহৰি ফাৰ্মখন লৈ যাম। ঠিক আছে, বলক। বলক। আৰু লগতে মই এতিয়া আছোঁ আৰু লগতে এটা আচৰিত বস্তু, এইটো আচৰিত বস্তু মানে কুকুৰটোৰ ওচৰত গ'লে ভুকে, তামাম ভুকে। হাই, দেখিছে একচন, জাষ্ট একচন, এইটো একচন। মই গেলে একো নাই। উৎপলৰ ঘৰৰে কুকুৰ, আকৌ নাই। মই ওচৰত গ'লে ভুকে। আৰু মই গাহৰি ফাৰ্মখনলৈ এতিয়া আপোনালোকক লৈ যাম। উৎপলৰ গোটেইখিনি গাহৰি আছে আৰু তেওঁলোকে গোটেইখিনি আপোনাৰ গৰুও পুহিছে। ইয়াত গৰু 2টা আছে আৰু গাহৰিখিনি আছে। মই গাহৰি ফাৰ্মখন আপোনালোকক দেখুৱাই দিছোঁ। বৰ্তমান উৎপলৰ এনি টাইম তাৰমানে ফোন আহি থাকে। এই গাহৰি এটা আছে ইয়াত, শুই আছে গাহৰি। আৰু ইয়াত আছে, ইয়াত 2টা আছে। মই বেক কেমেৰাত আপোনালোকক দেখুৱাই দিম। আৰু ইয়াত এটা আছে, এটা মাইকী শুই আছে, এইটো মাইকী গাহৰি। এইকেইটা খাহী। আৰু এইকেইটা খাহী। এইকেইটাত প্ৰায় কিমান দাম? এইকেইটাৰ দাম মানে চানাতে দাম হ'ল, খাহী কৰিলোঁ, মই নিজে কৰিলোঁ। চানাতে দাম 5,000, ইয়াতকৈ সৰুতে। আৰু ডাঙৰ হ'লে বেচিলে কিমান পায়? ডাঙৰ হ'লে এতিয়া যিমান কুইণ্টেল হয়, কুইণ্টেল হিচাপে দামটো হ'ব। কুইণ্টেল হিচাপে দামটো পায়। আৰু ইয়াৰ পৰা কিমান মান ইনকাম হয় তোমালোকৰ? ইনকাম মানে বেছি পইচাটো পালোঁ আৰু মিনিমাম এটা গাহৰিত 30,000কৈ পাওঁ আৰু। 30,000কৈ। তে আপোনালোকে নিজে অনুমান কৰিব যে এটা গাহৰিত যে ডাঙৰ কৰি যে 30,000 পায় আৰু গোটেইকেইটা গাহৰিত কিমান পাব আপোনালোকে নিজেকৈ, মই বেক কেমেৰাত দেখুৱাই দিম। গোটেইকেইটা গাহৰি কিমান দাম হয় আপোনালোকে নিজে অনুমান কৰিব। আৰু যদি কাৰোবাক গাহৰি লাগে তেতিয়াহ'লে কণ্টেক্ট নাম্বাৰটো মই দি দিম মোৰ ডেছক্ৰিপশ্যনত। আৰু তেতিয়াহ'লে মই এতিয়া নলবাৰীলৈ যাব লাগিব। আৰু মই পুৱা আহিছিলোঁ পেহীহঁতৰ ঘৰত, আৰু মোৰ পেহীৰ ল'ৰাটো নাম্বাৰ 1 আৰু নাম্বাৰ 2 তেওঁ আছে গোটেইখিনি। আৰু লগতে পিছফালে গোটেই খেতি কৰিছে। মই আপোনালোক ব্ৰইলাৰ ফাৰ্মতো কৈছিলোঁ খেতি আছে, গোটেইখিনি খেতি তেওঁলোকে নিজে কৰিছে। আৰু এই চাইডে জিকা ভেন্দিৰ খেতিও কৰিছে। কাৰণ নোহোৱা খেতি একো নাই, গোটেইখিনি খেতি কৰিছে। ছাগলী পুহিছে, হাঁহ পুহিছে, লোকেল মুৰ্গী পুহিছে, ব্ৰইলাৰ পুহিছে, গাহৰি পুহিছে আৰু লগতে গৰুও পুহিছে। আৰু লগতে এটা আচৰিত কুকুৰ এটা ৰাখিছে, য'ত ওচৰলৈ গ'লে এনি টাইম ভুকে। বেলেগ মানুহ ভুকে, আহিলে বেলেগ মানুহ আহিলে ভুকে। আৰু আমি অচিনাকি, মই বহুত দিনৰ মূৰত আহিলোঁ, সেইকাৰণে গোটেইখিনিক ভুকিবহে, অচিনাকি দেখা পায়। আৰু লগতে বৰ্তমান মই চান্দা ক'ৰবাত গুচি গ'ল, চান্দাৰ কথাখিনি মই আপোনালোকক দেখুৱাই দিম। আৰু তেতিয়াহ'লে মই এতিয়া নলবাৰী যাম। উৎপল, বাই বাই, সকলোকে বিদায় দিলোঁ। আৰু ছাবস্ক্ৰাইবটো কৰিব, লাইক কৰিব, মোৰ ভিডিঅ'টো ভাল পালে সকলোৱে ছাবস্ক্ৰাইব কৰিব, চেনেলটো শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰি জনাব। আৰু সকলোকে যাক আপোনালোকক গাহৰি বা ব্ৰইলাৰ যি লাগে মই কণ্টেক্ট নাম্বাৰটো দি দিছোঁ। ব্ৰইলাৰটো মই বিক্ৰী নকৰোঁ, ব্ৰইলাৰটো কোম্পানী নিয়ে। আপোনালোকে ধৰক লোকেল মুৰ্গী আৰু হাঁহ লাগিলে গোটেইখিনি আপোনালোকে ইয়াত পাব। খাহী লাগিলে খাহী আছে, খাহীৰ মাংস পাব, পঠা, খাহী যি লাগে এভৰিথিং। আৰু লগতে কল যদি লাগে কাৰোবাক ঘৰত কলো পাব। তেতিয়াহ'লে কথা নাই, মই ভিডিঅ'টো ইয়াত সমাপ্ত কৰিম আৰু মই এতিয়া ঘৰত যাম। তেতিয়াহ'লে বাই বাই, জয় আই অসম।